Hi friends, স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছো এটা ধুনীয়া কেকৰ ৰেচিপি যিটো বনাবলৈ সহজ আৰু খাবলৈ সুস্বাদু। বলকচোন তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি এই কেকটোৰ কাৰণে আমি 4টা কণী, আধা কাপ চেনি, লগতে আধা কাপ ৰিফাইন লৈ লৈছো। লগতে 1 চামুচ আৰু আধা কেকৰ ৰেচিপিটোৰ কাৰণে আমি 4টা কণী, 1 কাপ ময়দা, আধা কাপ চেনি লগতে ৰিফাইন লৈ লৈছো। তাৰ পিছত এইখিনি আমি এতিয়া এটা মিক্সাৰ জাৰত 4টা কণী একেলগে ইয়াতে ভাঙি লম। লৈ পেলাই এইখিনি আমি মিক্সিত ফেটি লম। এতিয়া আমি ইয়াত 1 চামুচ আৰু 1 চামুচতকৈ অকমান বেছি বেকিং পাউডাৰ দি দিছো। বেকিং পাউডাৰ দি এইখিনি আকৌ এবাৰ মিক্সিত মাৰি লৈছো। আৰু ইয়াতে আধা কাপ ৰিফাইন দি দিছো। দি পেলাই এইখিনি আকৌ এবাৰ মিক্সিত ফেটি লম। তাৰপিছত এতিয়া ইয়াতে চেনিখিনি দি দিছো। চেনিখিনি আপোনালোকে নিজৰ জোখ অনুযায়ী ল'ব পাৰে। যোনে যিমানখিনি খায় সিমানখিনি ইচ্ছা কৰিলে দিব পাৰে ইয়াতে। সো এইখিনি আমাৰ বেটাৰখিনি ৰেডি হৈ গ'ল কেকটোৰ কাৰণে। আৰু এতিয়া এইখিনি আমি লৈ লৈছো এটা পাত্ৰত। ডাঙৰ চকত দিম ৰ আৰু ময়দা কাপ ইয়াতে দি দিছো। ময়দাখিনি দি আমি এখন হেতাৰে এইখিনি ভালদৰে লৰাই লৈছো। এইখিনি ভালদৰে ফেটি ল'ব। ফেটাৰ লগত কোনো কথা নাই, যিহেতু আমি আগতে সেইখিনি মিক্সিত ফেটি ল'লোৱে। সো সেইকাৰণে মাত্ৰ ময়দাখিনি যাতে গোটা গোটা হৈ নৰয় সেইটোত ধ্যান ৰাখিব। এইখিনি আমি 5 পৰা 10 মিনিটলৈ এনেদৰে লৰাই থাকিম, যেতিয়ালৈ ময়দাৰ গুড়াবিলাক নোহোৱা হৈ নাযায়। এতিয়া আমি এটা পাত্ৰ লৈ লৈছো আৰু ইয়াতে মই চাৰিওফালে ৰিফাইন এনেদৰে ঘঁহাই দিছো। লৈ পেলাই ইয়াতে আমি অকমান এতিয়া ৰিফাইনখিনি আকৌ অলপ লৈ লৈছো। অকমান মোৰ কম হোৱা যেন লাগিছিলে, তো সেইটো কাৰণে। তো এতিয়া আমি অকমান ময়দা লৈ লৈছো। ময়দাখিনি লৈ ভালদৰে পাত্ৰটো ধুনীয়াকৈ মই ভিডিঅ'টোত দেখুওৱা ধৰণে এনেদৰে চাৰিওফালে লগাই দিব ময়দাখিনিৰে। বহুতেই ইয়াতে কাগজ ব্যৱহাৰ কৰে, বাট মই এনেদৰেই কৰোঁ। কাগজ নিদিওঁ, মই ময়দাৰে গোটেইখিনি চাৰিওফালে ভালদৰে লগাই দিওঁ মই। আৰু গোটাখিনি লৰাই লোৱা হোৱাৰ পিছত এনেদৰে লৰাই দিব, যিখিনি
বাকি থকা ময়দা আছে সেইখিনি ইয়াৰ পৰা আঁতৰি আহিব হৈ গ'ল এইটো আৰু ইয়াতে আমি ৰেডি কৰি থোৱা মিক্সাৰখিনি দি দিছোঁ ইয়াতে মই সস এটাত 5 মিনিট আগতে সসটো গেছত পাতি দিছিলোঁ গৰম হ'বলৈ তো ইয়াতে মই এতিয়া এইটো সসো দি দিছোঁ তলত মই নিমখ ব্যৱহাৰ কৰিছোঁ লগতে গেছৰ ফ্লেমটো একেবাৰে কমত ৰাখিছোঁ যাতে কেকটো কম সময়ৰ ভিতৰতে সিজি যায় এয়া মোৰ কেকটো ৰেডি হৈ গ'ল আপোনালোকে কেকটো 20 মিনিটৰ কাৰণে দিব গেছত এয়া মোৰ ৰেডি হৈ গ'ল গৰম গৰম কেক যদি এনেদৰে কেক বনাই হোৱা নাই তেতিয়াহ'লে এবাৰ মোৰ ৰেচিপিটো ট্ৰাই কৰি চাব চাই মোক জনাবলৈ নাপাহৰিব যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটোত যদি নতুন হয় তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আহিবলগীয়া নতুন নটিফিকেশ্যনবোৰ আপোনালোকে পাই থাকে থেংক ইউ